হোজাইৰ শিক্ষক মাহমুদ আলী ছাৰৰ ভিডিঅ' পালেনে নালাগে বিচাৰিব আমি দেখুৱাম আপোনালোকক ছাৰৰ ভিডিঅ' এতিয়া মোবাইলে আমাৰ উপায় নাই ব্লাৰ কৰি দিছোঁ যোৰহাটৰ পিছত এবাৰ হোজাইত শিক্ষক আৰু ছাত্ৰীৰ ভিডিঅ' ভাইৰেল মোবাইলে আমাৰ সমাজখনত প্ৰকৃততে হৈছেনো কি কেতিয়াবা যদি অংক ছাৰ কেতিয়াবা বিজ্ঞান ছাৰ আকৌ কেতিয়াবা ইংৰাজী ছাৰ মুঠৰ ওপৰত ভাইৰেল যেন সৰু ল'ৰা ছোৱালীৰ চকলেট চোৰ খেলৰ নিচিনা ভিডিঅ' ভাইৰেলৰ কিবাকিবি প্ৰতিযোগিতাহে পাতিছে সামাজিক জ্ঞান নথকা মানুহবোৰে কৰা ভুল কেতিয়াবা মানি ল'ব পাৰি কিন্তু সমাজৰ গণ্যমান্য ব্যক্তিসকলে কৰা ভুলবোৰ মানি ল'ব পাৰি জানো হয়তো নোৱাৰি তেনে এক ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ বিদ্যালয় এখনত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা বিদ্যালয়ৰ ছাত্ৰী এগৰাকীৰ লগত শিক্ষকৰ অনৈতিক কাৰ্যকলাপৰ ভিডিঅ' মোবাইলে ভাইৰেল হৈছে এনে নিৰ্লজ্জ শিক্ষকৰ ওচৰত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতে সুৰক্ষিত বুলি ভাবেনে আপুনি কমেণ্টৰ জৰিয়তে জনাওক আপোনাৰ ব্যক্তিগত মতামত অনৈতিক কাৰ্যকলাপ সংগঠিত কৰা নিৰ্লজ্জ শিক্ষকজনে কেৱল শিক্ষকেই নহয় এটা প্ৰতিষ্ঠিত স্যাটেলাইট চেনেলৰ সাংবাদিকো উল্লেখযোগ্য যে ভিডিঅ' ভাইৰেলৰ লগে লগে বিদ্যালয় কমিটিয়ে নিৰ্লজ্জ শিক্ষকজনক কমিটি তথা শিক্ষকৰ পদবীৰ পৰা বহিষ্কাৰ কৰে পৰৱৰ্তী সময়ত নিৰ্লজ্জ শিক্ষকজনৰ ওপৰত আইনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট নিউজ 365